हेलो बंधुসকল মোৰ নাম অংকুৰাজ শৰ্মা স্বাগতম জনাইছোঁ এটা হাঁহি মাৰি মোৰ ইউটিউব চেনেললৈ অংকুৰাজ শৰ্মা ব্লগছ এণ্ড ইনফ'লে। আজি হৈছে 8 ডিচেম্বৰ 2020। যিহেতু আজি ভাৰত বন্ধ হোৱাৰ কথা আছে, তো মই ৰাতিপুৱাই ওলাই আহিলোঁ যে চাওঁ ভাৰত বন্ধ হয় নে নহয়। কিছুমানে কৈছে হ'ব, কিছুমানে কৈছে নহয়। তো এখন নিউজ পেপাৰ কিনিম, নিউজ পেপাৰটো থাকিবই অবভিয়াছলি। মোৰ কনফিউজনত থাকিবলৈ মন যোৱা নাই, কাৰণ মোৰ এটা কাম এটা আছিলে এতিয়া প্ৰায় 11টামান বজাত যদি বন্ধ হৈ যায় তো কামটো নহ'ব, যোৱা নহ'ব। তো যদি বন্ধ নহয় তেতিয়া কামটো হ'ব। তো সেইবাবে মই ওলাই আহিলোঁ। আপোনালোকেও তাৰ মাজতে গম পাই যাব বন্ধ হয় নে নহয়। মোৰ লগত ব'লক, চাই ল'ব বন্ধ হয় নে নহয়, ব'লক। চ' ইয়াত আছোঁ STCত। এতিয়ালৈকে একো বাছ চাছ চলা নাই। বন্ধ হৈ আছে, বন্ধটো কি হ'ব নহয়। বাছ চাছ একো চলা নাই STC। ভিতৰলৈ গ'লেহে গম পাম বন্ধ হয়নে নহয় বাৰু। হ'ব পাৰে। হ'ব পাৰে। পেপাৰ পঢ়োঁগৈ ব'লা। বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ STC, আৰু ইয়াত 80% দোকানেই বন্ধ। দুখন এখন অকল চাহৰ দোকান খুলিছে, আৰু পেপাৰ দোকানলৈ গ'লোঁ, পেপাৰ দোকানত হেডলাইন নাই। এইটো সেইকাৰণে পেপাৰখন নিকিনিলোঁ। যোৱাকালি পেপাৰখনত আছিলে হেডলাইন যে আজি ভাৰত বন্ধ বুলি, কিন্তু আজি পেপাৰখনত নাই। মই এনেকৈ ওপৰলৈকে পঢ়ি চালোঁ, তো সেইকাৰণে হেডলাইনত নাই। সেইকাৰণে পেপাৰখন নল'লোঁ। এতিয়া গৈ আছোঁ ৰসৰাজৰ ফালে। এইপিনে কিন্তু অশোক চশোক চব বন্ধ। আমাৰ শিৱসাগৰ অশোক বুলি কয় হোটেলখন, এইবোৰ বন্ধ আছে। পুলিচৰ গাড়ী এখন ৰখি আছে, আৰু এইখিনিলৈকেতো এনেকুৱাই লাগিছে যে বন্ধটো মানিছে। তো আগলৈ গৈ চাওঁ কি হয়, ব'লক। এতিয়া পাইছোঁ লাহতি পেট্ৰল পাম্প। লাহতি পেট্ৰল পাম্প কিন্তু বন্ধ, আৰু তেল ডিপুও বন্ধ। মোৰ মতে চাগে বন্ধই ভালেই হ'ল। চাকৰি কৰাখিনি মানুহখিনিৰ কাৰণে ভালেই হ'ল, আজি ফ্ৰী হলিডে এটা পাই গ'ল। আৰু আমাৰ শিৱসাগৰত এটা কথা আছে, বন্ধ হ'লে আমাৰ শিৱসাগৰ ইয়াত ৰসৰাজ বুলি এখন হোটেল আছে। ৰসৰাজ বন্ধ হ'লে শিৱসাগৰ বন্ধ। সেইকাৰণে চাওঁ বোলো ৰসৰাজ খোলা নে বন্ধ, ব'লক চলো। বন্ধ হ'লেও মিউনিচিপালিটিয়ে চাফ চিকুণ কৰিছে টাউনখন। শুই থাকক ঘৰত আৰামছে শুই থাকক। বন্ধ আমাৰ শিৱসাগৰ ৰসৰাজ যিখন হোটেল সেইখন বন্ধ। এইখন বন্ধ শিৱসাগৰ বন্ধ। আৰু এনেও ইয়াত প্ৰমাণ পালোঁৱেই যে বন্ধ হ'ব বুলি। সেইফালে 2 ট্ৰাকমান পুলিচ আহি ৰখি আছে, অসম পুলিচ। আৰু শুই থাকক, ভালেই হ'ল আৰামছে। ময়ো গৈ শুই থাকোঁগৈ ঘৰত। ইয়াত ক'ত চাহ খাবলৈ নাই। আৰু আজি পিকনিক এটা খাম অলপ দেৰিকৈ। আৰু কালি এটা কথা হ'ল, কালি ৰাতি এটা ব্লগ দিম বুলি কৈছিলোঁ, এই ফেশ্বন শ্ব'লৈ যোৱা সাজপাৰ প্ৰতিযোগিতা। সেই প্ৰতিযোগিতাটো নহ'লে, তো আপোনালোকে ডাইৰেক্ট নধৰিব। আৰু এতিয়া শুই থাকক, ময়ো গৈ পিনি শুই থাকোঁগৈ। তাৰপিছত ৰাতিকৈ